10টা আৰু 11টা পোৱাকেইটাই চৰকাৰ কৰিব পাৰে আৰু 19টা পোৱাটো CM EM নোহোৱাকৈ 11টা পোৱাটো চিফ ডেপুটি চিফ হৈ যাব পাৰে। স্যার কালি অবসন্তপুর মুখ্যমন্ত্রী পূর্বতে ঘোষণা করেছে যে গৌরবকে পাকিস্তানলৈ যোৱা সমুদ্রত্ব 10 সেপ্টেম্বর খাটিল কৰিব এইটো আপনি কি ক'ব নেকি? এইটোৰ লগত মোৰ কোনো মানে কিবা নাই সম্পৰ্ক নাই মই নাজানো এতিয়া CM অলৰেডি নিজেহে কৈ আছে মানে বেলেগতো কোৱা নাই নহয় CM নিজে কৈ আছে যে 10 তাৰিখত এই বিষয়ে মানে কি কয় আপোনাৰ এটা মানে ৰাইজে জানিব পাৰিব মানে ৰাইজে এই তথ্যটো পাবলৈ সক্ষম হ'ব গতিকে মুখ্যমন্ত্ৰীৰ কথা মুখ্যমন্ত্ৰীয়ে নিশ্চিতভাৱে এনেতো কোৱা নাই কিবা এটা নিশ্চয় আছে তো কালিলৈকে চবে বাট চাব লাগিব দুটা দলে বিপিএফ আৰু মানে UPPLF আজিৰ তাৰিখত বিজেপি দল প্ৰৱেশ কৰিছে আৰু উন্নয়নত মানে তেওঁলোকে আগবাঢ়ি কৰিছে কি ক'ব? নহয় চোৱা তাত কোনো বিফল হোৱাৰ কোনো কথা নাই মই নাভাবো হাগ্ৰামা মহিলাৰী বিফল হৈছে বা প্ৰমোদ বড়ো বিফল হৈছে গতিকে প্ৰথম সফলতাটো হ'ল সংগ্ৰাম এটা কৰি ইয়াক এটা মানে পৰিণাম আনিব পৰাটো মানে ৰিজাল্ট এটা আনিব পৰাটো চুক্তি কৰি পেলাই এটাটো হ'ল চুক্তিটো ৰূপায়ণ কৰিব পাৰে গতিকে BTC চুক্তি কৰিছে BTC ৰূপায়ণ কৰিছে তেওঁলোকে ছেটআপটো যেনেকুৱা হ'ব লাগিছিলে দায়িত্ব পোৱাৰ পিছত কিন্তু ইয়াৰ পিছত নিৰ্ভৰ হয় অঞ্চলৰ উন্নয়নত এতিয়াতো বড়ো আন্দোলনৰ একো প্ৰাসংগিকতা নাই বড়ো আন্দোলনৰ পৰিণাম স্বৰূপে BTC BTR পালে আৰু BTC BTR যেনেকুৱা হ'ব লাগিছিলে এইটো চৰকাৰে কাৰ্য কৰি দিলে আজি যিবিলাক প্ৰতিশ্ৰুতি দিছে সেইবিলাক কৰি আছে এতিয়া চেণ্ট্ৰেল ইউনিভাৰ্চিটি BTR চুক্তিত আছিল অলৰেডি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ শিক্ষা বিভাগে চেণ্ট্ৰেল ইউনিভাৰ্চিটিটো চেংচন দি দিলে আৰু তেজপুৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটিক দায়িত্ব অৰ্পণ কৰিলে যে আপোনালোকে ইমিডিয়েটলি মানে BTCত এখন চেণ্ট্ৰেল ইউনিভাৰ্চিটি বনোৱাৰ কাৰণে যাৱতীয় ব্যৱস্থাটো কৰিব লাগে আৰু তেজপুৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটিয়ে অলৰেডি চেণ্ট্ৰেল ইউনিভাৰ্চিটি স্থাপন কৰাৰ কাৰণে মাটি বিচাৰিলে আজিলৈকে মাটিটো দিব নোৱাৰাৰ কাৰণে সেই ইউনিভাৰ্চিটিখন হৈ উঠা নাই বা আৰম্ভ হোৱা নাই গতিকে মই ভাবো এটা চুক্তিৰ পৰিণাম যি আছিলে চুক্তিৰ হিচাপে ৰিজাল্ট যি হ'ব লাগিলে এইবিলাক অলৰেডি হৈ গ'ল গোটেইটো এতিয়া কিন্তু ৰাইজকটো আন্দোলন নালাগে গতিকে ৰাইজকটো আন্দোলনৰ পৰিণাম হৈছে ভাষা কলা সংস্কৃতি তাতো কৰিবলগীয়া একো নাই এটা BTC চৰকাৰে হ'ল কৰ্তৃত্ব আৰু সেই চৰকাৰৰ কৰ্তৃত্বটো অকল বড়ো জাতিৰ ভাষা কলা সংস্কৃতি নহয় ইয়াত বসবাস কৰা অকল বসবাস কৰা নহয় নদী গছ গছনি মানে জলবায়ু যিটো কয় জীৱ জন্তু পশু পক্ষী এই সবৰ কথাটোৱে BTC চৰকাৰে BTC এৰিয়াটো দায়িত্ব ল'ব লাগিব আৰু সিহঁতৰ কাৰণেও আমি কাম কৰিব লাগে অকল জাতিৰ নহয় সবৰ কাৰণে অকল মানুহ নহয় জীৱ জন্তুৰ কাৰণে জলবায়ুৰ কাৰণে পশু পক্ষীৰ কাৰণে আমি হিতৰ কাৰণেও দায়িত্ব ল'ব লাগিব চৰকাৰ এখন হোৱাৰ পিছত কাৰণ চৰকাৰে বড়ো সমস্যা সমাধানৰ ক্ষেত্ৰত এই চুক্তিৰ জৰিয়তে ভাৰত সংবিধানৰ দ্বাৰা এটা কৰ্তৃত্ব প্ৰদান কৰিলে এটা তোমালোকে এলেকাৰ দায়িত্বটো নিজে লৈ লোৱা এটা এলেকা বুলি কোৱাৰ লগে লগে বড়ো মানুহৰ কথা নহয় বড়োৰ লগতে এলেকাৰ ভিতৰত যিমান জাতি জনগোষ্ঠী আছে তেওঁলোকৰ দায়িত্বটোও BTC চৰকাৰৰ হাতত আহি গ'ল গতিকে এই হিচাপে এতিয়া মানে সেইবিলাক উন্নয়ন কৰিব লাগিব আৰু যেহেতু এতিয়া নিৰ্বাচন হ'ল গণতন্ত্ৰ সবেই নিৰ্বাচন খেলিব পাৰে তাত বেয়া পাবই নালাগে কাৰণ সবৰে যাৰ ৰাজনৈতিকভাৱে সমাজ সেৱা কৰিব খোজে দেশ সেৱা কৰিব খোজে তেওঁ ৰাজনীতি কৰিব আৰু ৰাজনীতিৰ ক্ষেত্ৰত আজি আঞ্চলিক দল হ'লেও BPF ৱেষ্ট বেংগলতো ইলেকশ্যন খেলিব পাৰে BPFৰ নামত আজি মণিপুৰতো ইলেকশ্যন খেলিব পাৰে অসমৰ যিকোনো ঠাইতে ইলেকশ্যন খেলিব পাৰিব UPPLও খেলিব পাৰিব কিন্তু তেওঁলোকে নিজেহে কৈ লৈছে আমি অকল অসমৰ মাজতে থাকিম এইকাৰণে আঞ্চলিক আমি অকল বড়োৰ কথাহে ভাবি এইটো হ'ল আঞ্চলিক কিন্তু ভাৰতীয় জনতা পাৰ্টি এটা ৰাষ্ট্ৰীয় দল আৰু ইয়াৰ উদ্দেশ্যটো হ'ল ভাৰতখন আমি ৰক্ষণাবেক্ষণ দি তাক উন্নত কৰিব লাগিব ভাৰতবৰ্ষৰ প্ৰত্যেকজন নাগৰিকক আমি জাতি জনগোষ্ঠীক নিৰাপত্তা দিব লাগিব আৰু তেওঁলোকক আমি
আগুৱাই লৈ যাব লাগিব তাৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষৰ উন্নয়নৰ কাম কৰিব লাগিব পাৰ্থক্য এটাই বিজেপিৰটো হ'ল সমগ্ৰ দেশ আৰু সমগ্ৰ দেশৰ ভিতৰত বিটিচিও হ'ব লাগিব বিপিএফ ইউপিপিএলৰটো হ'ল দুনিয়াত কি হয় তাৰ লগত কথা নাই আমাৰ বিটিচিত কিন্তু আমাৰ মতে হ'ব লাগিব পাৰ্থক্য এইটোৱে বিজেপিৰ সবৰ কাৰণে হ'ব লাগে আৰু বিপিএফ ইউপিপিএলৰটো নিজৰ মতে হ'ব লাগিব পাৰ্থক্য এইখিনি এইটোতো চবেই ক'ব তেওঁৰ দৃষ্টিত দেখিছে দ্বিতীয়টো গতিকে এইকাৰণে মই কৈছোঁ এইটোতো কোনেও ক্লেইম কৰি ল'ব নোৱাৰে কিন্তু মই এটা কথাই কৈ আছোঁ আজিৰ দিনটোত 3টা পাৰ্টিও 10টাতকৈ কম নাপায় বৰ্তমানত কিন্তু 10টা বাকী থাকিল এটা 10টা বাকীটো কোন পাৰ্টিয়ে বেছি পাব সিয়ে চৰকাৰ গঠন কৰা তোমাৰ কি কিং মেকাৰ হ'ব আৰু কাৰণে আমাৰ মুখ্যমন্ত্ৰীও কোৱা নাই ময়ো কোৱা নাই মই এটা কথাই বাৰে বাৰে কৈছোঁ চৰকাৰ কৰিবলৈ 21 জন লাগিব যদি কোনোবা পাৰ্টিয়ে অকলে 21 জন পায় তেতিয়াতো ক'বলগীয়া নাই কিন্তু 21ৰ তলত যদি চব থাকে কোন পাৰ্টিৰ মাজত একত্ৰিত হয় আৰু তাৰ কাৰণে মহন্ত নাই সেইটো একো নাই আজিৰ দিনটোত টেকনলজিৰ যুগ ডিজিটেলৰ যুগ আমি যি কয় সেইটো থাকি যায় গতিকে সেইবিলাক এআই যুগ গতিকে সেইবিলাক কৰি থাকিব কিন্তু ৰাইজৰ ওচৰত যোনে আছে তাকতো ৰাইজে আৰু নজনাকৈ নাথাকে এতিয়া ক'ত আছে কি হৈ আছে কেতিয়া কি কথা কৈছিলে কিন্তু মই তাত একো আপত্তি নাই সেইটোৰ দ্বাৰাই যে কাৰোবাৰ উপকাৰ হয় মই তেতিয়াও নিজক ধন্য মানিম যে মই কেতিয়াবা কিবা এটা কোৱা কথাটোৱে এটলিষ্ট কাৰোবাৰ কাৰণে এইটো সহায় হৈছে শুনা শান্তিটো হৈছে আমি চবে স্বীকাৰ কৰিব লাগিব কিন্তু শান্তিৰ ক্ৰেডিটটো আমি চবে নিজে নিজে ল'লে সেইটো উচিত নহয় শান্তি হৈছে ভাৰত চৰকাৰৰ কাৰণে কাৰণ ভাৰত চৰকাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়া আৰু অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেখেতসকলে আমাৰ যিসকল আন্দোলনকাৰী আছে আপচুৰ লগতে সশস্ত্ৰ সংগ্ৰাম কৰা যিসকলে অস্ত্ৰৰ সংস্কৃতিৰে দিন অতিবাহিত কৰি আছে তেওঁলোকক মাতি আনি পেলাই তেওঁলোকৰ সমস্যা মিনিমাম লেভেলত সমাধান কৰাৰ প্ৰতিশ্ৰুতিৰে তেওঁলোকৰ লগত চুক্তি স্বাক্ষৰ কৰিছিল আৰু এই চুক্তি স্বাক্ষৰ কৰাৰ কাৰণে এনডিবি মূল খুঁটিলৈ ঘূৰি আহিছে আৰু তাৰ কাৰণে বিভিন্ন আন্দোলনৰ যিটো কাৰ্যকলাপবিলাকৰ কাৰণে কিছুমান অপ্ৰীতিকৰ ঘটনা ঘটিছে এই ঘটনা আজিকালি নাইকিয়া হৈছে গতিকে তাৰ কাৰণে আমি চৰকাৰকো ধন্যবাদ দিব লাগিব ৰঞ্জন দৈমাৰী গজবিন্দ বসুমতাৰী ধীৰেন বড়ো চাউৰাইগ্ৰা বসুমতাৰী তেখেতসকলক আমি ধন্যবাদ দিব লাগিব প্ৰমোদ বড়োকো নিশ্চয় ধন্যবাদ দিব লাগিব তেওঁ উদ্যোগ লৈ ফালে সকলো জাতীয় সংগঠনক লৈ ফালে চুক্তি স্বাক্ষৰ কৰি আপচুৰ আন্দোলনটো তাতে সমাপ্ত কৰিলে ইয়াৰ পিছত বিটিচিক মানে হাগ্ৰামা মহিলাই ডাঙৰীয়াক ধন্যবাদ দিব লাগিব বিটিচি চৰকাৰো এই চুক্তিখনত সবকে মানি লৈ ফালে স্বাক্ষৰ কৰিলে আৰু হেতুৰ কাৰণে সেই চুক্তিখন সমাপন হ'ব পাৰিল আৰু তাৰ কাৰণে আমাৰ ইয়াত যেটো আন্দোলনৰ এটা সদায় মানে পৰিবেশ হৈ আছিলে মানে এটা আৰু যেটো দৈনন্দিন জীৱনটোত অসম বন্ধ বিভিন্ন ধৰ্ণা কাৰ্যসূচী ৰেল ৰখো হাইৱে ৰখো মানুহে ভুগি আছিলে তাৰ কাৰণে কিছুমান সংঘাত হৈছিলে এইবিলাক আজি নাইকিয়া হৈ গ'ল গতিকে তেখেতসকলকে মই ধন্যবাদ জনাইছোঁ ভাৰত চৰকাৰ অসম চৰকাৰ আমাৰ আপচু এনডিবি বিটিচি চৰকাৰ তেখেতসকলক সবকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যেহেতু বিজেপি যদি অকলে চৰকাৰ গঠন কৰে তেতিয়াহ'লে ৰাজ্য চৰকাৰ মিত্ৰতাত কিবা দেখা জন্মিব চোৱা মই এইটো কাৰণে কৈছোঁ যে তাততো কাক বা বেয়া পাই লাভ নাই এইটো এটা নিৰ্বাচন চবে কেণ্ডিডেট দিছে বিটিচি চৰকাৰ কৰিব লাগিলে অকলে 21টা সদস্য লাগিব কাৰণ 40টা সিট আধাতকৈ বেছি পাব লাগিব আধা 20টা 21 হলে আধাতকৈ বেছি এতিয়া বিজেপিয়ে 30টা সিটত ইলেকশ্যন খেলিছে গতিকে 30টাৰ ভিতৰত যদি 21টা নিজে পায় তো নিজে চৰকাৰ হ'ব তাৰপিছত কোনোবা থাকিলে তাক লোৱা নলোৱাটো বিজেপি ডিসাইড কৰিব পাৰ্টিয়ে যদি বিটিচিয়ে কম পায় তো বেলেগ পাৰ্টিয়ে লগ লাগিব গতিকে নিৰ্বাচনৰ ৰিজাল্টটোহে ঠিক কৰিব যে এই চৰকাৰখন অকলে এবসলিউট মেজৰিটি পাই ফালে হ'ব না বোলে কোনোবা সিঙ্গল মেজৰিটি পাই ফালে কাৰোবাৰ সহায়ত চৰকাৰ হ'ব
গতিকে বিজেপিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে যে আমি প্ৰথম ইলেকশ্যন খেলোঁ, BTC ৰাইজে কিমান মানে বিজেপিক সমৰ্থন কৰে, ইয়াৰ পিছত যদি তেখেতে কৈছে ছিংগল মেজৰিটি মানে অকলশৰীয়াভাৱে যদি মানে সংখ্যাগৰিষ্ঠ পায়, সেইটো আচৰিত হ'বলগীয়া নাই বুলি তেখেতে কৈছে। আৰু তেনেকুৱা যদি হয় তো আপোনালোকে যিবিলাক সুধি আছে এনেকুৱা ধৰণৰ চৰকাৰ গঠনৰ প্ৰক্ৰিয়াটো চলি যাব। ভাৰতীয় জনতা পাৰ্টিৰ কাৰো ব্যক্তিৰ চিন্তামতে একো নহয়, পাৰ্টীৰ যিটো সিদ্ধান্ত আৰু যিকোনো কাৰ্যকৰ্তাই এই সিদ্ধান্তক মানি ল'বলৈ বাধ্য। নাই চোৱা, সেইকাৰণে ইকুৱেশ্যন মই ক'লো চৰকাৰ গঠন কৰিব লাগিলে ইকুৱেশ্যন লাগিব। গতিকে ইকুৱেশ্যনত 10টা আৰু 11টা মিলি পেলাই এটা চৰকাৰ হ'ব পাৰে, আৰু তেতিয়া 19টাতো চৰকাৰ নহ'বও পাৰে। আগতো 17টা পাইছে, 19টাতো চৰকাৰ নহ'ব পাৰে। গতিকে সেইকাৰণে এইটো নিৰ্ভৰ কৰিব নিৰ্বাচনৰ পিছত যদি এবছলিউট মেজৰিটি নাপায়, আৰু যদি এবছলিউট মেজৰিটি পায় কাকো সুধিবলগীয়া নাই, আৰু তেতিয়া যিকোনো পাৰ্টীয়ে এই দলৰ লগত হয়তো থাকিব পাৰে আৰু কিবা এটা কাৰণত লগত ল'বও পাৰে। গতিকে পলিটিক্সটো হ'ল সদায় মানে আপোনাৰ সংখ্যাৰ ওপৰত, এইটো কোনো আপোনাৰ ভাল কথা ভাল চিন্তা এইটো নাই, কিন্তু নিৰ্বাচনৰ সময়ত ভাল কথা ভাল চিন্তা এইটো ৰাইজক আশ্বস্ত কৰে। কিন্তু চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত সংখ্যাটোহে আপোনাৰ মানে কি কয় সিদ্ধান্তটো কৰে, আপোনাৰ ভাল চিন্তাটো কেতিয়াও সিদ্ধান্ত নহয়। গতিকে 19টা পায়ো চৰকাৰ নহ'ব পাৰে, আৰু 11টা পায়ো কোনোবা CM হ'ব পাৰে, 11টা পাৰ্টি কোনোবা 10টাক লগত লৈ পাৰে। স্যার বড় আন্দোলন নির্বাচন আপনার শুনা নাই কি কৈছে এইবিলাক এতিয়া সমাগত বিজয় নিৰ্বাচন কৰে, এই ক্ষেত্ৰত আপোনাৰ কি ধাৰণা এইবাৰ নিৰ্বাচন কি হ'বলৈ গৈ আছে? নিৰ্বাচনটো নিৰ্বাচনেই আৰু তাত সকলোৱে আগভাগ ল'ব, সেইটোতো আমাৰ গণতান্ত্ৰিক প্ৰক্ৰিয়া বুলি মই কৈয়ে আছোঁ যে মানুহ যিমানে ভাল কাম নকৰক তেওঁ চাৰ্টিফিকেট দি কেতিয়াও 5 বছৰতকৈ বেছি তেওঁ মানে চৰকাৰৰ মুৰব্বী হ'ব নোৱাৰে বা চৰকাৰ এটা থাকিব নোৱাৰে। গতিকে আমাৰ প্ৰত্যেকটা 5 বছৰৰ ৰাইজে পুনৰ নিৰ্বাচিত কৰি পঠিয়ালেহে এই অঞ্চলখন বা এই কাউন্সিল বা দেশ বা ৰাজ্য যিয়ে নহওক এইটো পৰিচালনা কৰাৰ কৰ্তৃত্বটো পাব পাৰে বা ইয়াৰ মুৰব্বীটো হ'ব পাৰে। গতিকে BTCৰ 5 বছৰ উকলি গ'ল, আৰু 5 বছৰ উকলি যোৱাৰ লগে লগে এতিয়া নতুন চৰকাৰ গঠন কৰাৰ কাৰণে নিৰ্বাচন হৈছে। গতিকে সেই নিৰ্বাচনটোত প্ৰত্যেকটা ৰাজনৈতিক দলে আজি আগভাগ লৈছে, কাৰণ ৰাজনৈতিক দলৰ উদ্দেশ্য এইটো যিকোনো প্ৰকাৰে নিৰ্বাচন খেলি তাত কেনেকৈ ৰাইজৰ ভোট আদায় কৰি ফালে জিকিব পাৰে, আৰু চৰকাৰ এখন গঠন কৰি তেওঁলোকৰ পাৰ্টিৰ যি এটা পৰিকল্পনা আছে সেই পৰিকল্পনা মতে বা যিটো এটা তেওঁলোকৰ ভিজন আছে লক্ষ্য আছে এইটো কেনেকৈ কাৰ্যক্ষেত্ৰত ৰূপায়িত কৰিব। ৰাইজৰো এটা টেনশ্যন নহয় যে কাৰণ নিৰ্বাচনে ৰাইজৰ ভৱিষ্যতটো নিশ্চিত কৰে যে ৰাইজৰ ভৱিষ্যত ভাল হ'ব না বেয়া হ'ব। সেইটো কাৰণে ৰাইজে কোনটো দল কেনেকুৱা ধৰণৰ চৰকাৰ গঠন কৰি ৰাইজৰ বিভিন্ন আঁচনিবিলাক তৈয়াৰ কৰে এই কথাটো লৈ চবে চিন্তিত হয়, চৰ্চা হয়, আৰু তাৰ কাৰণে চবে নিজৰ মন পছন্দ প্ৰাৰ্থী আৰু পাৰ্টিক বিচাৰি জনসাধাৰণৰ সদায় হাহাকাৰ হৈ BTC নিৰ্বাচন, BTC ৰাজনৈতিক দল ৰাজনৈতিক ব্যক্তি আৰু জনসাধাৰণ ৰাইজে এতিয়া এই নিৰ্বাচনক লৈয়ে ব্যস্ত হৈ আছে। গতিকে উচ্চমুখৰ পৰিৱেশ, আৰু এইটোৱে গণতন্ত্ৰৰ এটা আপোনাৰ কি কয় সৌন্দৰ্য। যদি বিজেপিৰ মেজৰিটি এখন পায় যে চৰ্চাত আপোনাৰ CEM হোৱা বুলি এটা চৰ্চা চলিছে, গতিকে আপোনাৰ মন্তব্যটো কি? নাই চোৱা, এই ক্ষেত্ৰত মই বাৰে বাৰে কৈ থাকোঁ যে BTC এলেকা হিচাপে যিহেতু BTCৰ মানুহে চিভ হ'বই লাগিব, যদিও বিজেপি হয় আৰু বিজেপিৰ নেতৃত্ব আমাৰ কেন্দ্ৰীয় মানে কমিটিৰ নেতাসকলে কৰিছে, ৰাজ্যিক কমিটিসকলে কৰিছে, তথাপিও BTCৰ যিসকলে নিৰ্বাচিত হ'ব আৰু BTCৰ যিসকল মানে আপোনাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী তেওঁলোকৰ ভিতৰৰ পৰাই হ'ব। গতিকে সেইটোৰ ক্ষেত্ৰত যিহেতু মই ভাৰতীয় জনতা পাৰ্টি দলৰ পৰা BTC অঞ্চলৰ পৰা আজি অধ্যক্ষৰ পদত আছোঁ,
গতিকে সেই ক্ষেত্ৰত যদি নেতা বিচাৰে তেতিয়া মোৰ নামটো আহি যায় আৰু মোকো চৰ্চা কৰে, কাৰণ BTCৰ জন্মলগ্নৰে পৰা তাত মই জড়িত। এই BTC লালন পালন কৰাত মোৰো তাত মানে যথেষ্ট মানে আপোনাৰ কি কয় আছে যোগদান হৈ আছে, কন্ট্ৰিবিউশ্যন আছে। গতিকে সদায় BTC বুলি ক'লে বিশ্বজিৎ এইটো মানুহৰ মানে চকুত ভাহি উঠে। গতিকে তাৰ কাৰণে মোৰ নাম লয়। বাকী দলহে ঠিক কৰিব যে কোনজন মানুহক দায়িত্ব দিব। গতিকে দলে যাকে দায়িত্ব দিব সেইটোৱেই কৰিব, আৰু দলৰ মানুহ যিয়ে দায়িত্ব দিব এইটো তেওঁ পালন কৰিবলৈ বাধ্য। নাই চোৱা, দলে যদি দায়িত্ব দিয়ে তো BTC চাফ চুতৰা কৰিব লাগিব যিখিনি মহিলা মৈতা হৈ আছে। আৰু ৰাইজৰ দৈনন্দিন জীৱনত যিটো হাহাকাৰ হৈছে বিভিন্ন সমস্যাক লৈ, এই সমস্যাবিলাক নিষ্পত্তি কৰাৰ কাৰণে লাগি যাব লাগিব। মোৰ এটাই কথা, এই BTCখন যি উদ্দেশ্যত গঠন হৈছে, আমাৰ বাজপেয়ী ডাঙৰীয়া LK আদৱানী ডাঙৰীয়াই এই BTCৰ জনগণৰ কাৰণে যিটো এটা মানে চিন্তা কৰিছিলে যে সেই অঞ্চলৰ মানুহক নিজৰ ইচ্ছামতে তেওঁলোকে যাহাতে নিজৰ উন্নয়নটো কৰি ল'ব পাৰে, তাৰ কাৰণে সংবিধানৰ দ্বাৰা এই অঞ্চলটো ৬ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰি পেলাই এই অঞ্চলৰ মানুহকে কৰ্তৃত্ব প্ৰদান কৰিছে যে এই অঞ্চলৰ সমস্যা নিজে সমাধান কৰি লওক। কিন্তু আজিলৈ কিয় আমাৰ অঞ্চলৰ সমস্যাবিলাক সমাধান নহল? আজি ইয়াত বাস কৰা বিভিন্ন জাতি জনগোষ্ঠীয়ে মাটি বাৰীৰ অধিকাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন সমস্যাত জড়িত, চবেই হয়তো লৈ হাকাৰ কৰি থাকে আৰু তাকে লৈ BTCৰ মানুহৰ মাজত এটা সদায় ভুল বুজাবুজি হ'বও খোজে। গতিকে মাটিৰ সমস্যাটো সমাধান কৰাটোৱেই হ'ব আমাৰ ১ নম্বৰ মানে উদ্দেশ্য। ৬ মাহৰ ভিতৰত আমি এই সমস্যা সমাধান কৰিব লাগিব, যাহাতে ইয়াত বসবাস কৰা প্ৰত্যেকটা জাতি জনগোষ্ঠীয়ে এই মাটিৰ সমস্যাৰ চিন্তাটো বাদ দি পালে সকলোৱে মিলি BTC অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত মানে একেলগে কাম কৰি যাব পাৰে। এই অত্যন্ত প্ৰয়োজন। তাৰ বাদেও বহুতো দৰকাৰ আছে BTC প্ৰশাসনিকভাৱে মানে এইটো স্থাপিত কৰাৰ কাৰণে। আজি BTCক মানে বিধানসভা দিছে, বিধানসভাত তাতে বিভিন্ন আইন কানুন তাত বনাব পাৰে। গতিকে আমি আইন কানুন বনাই ল'ব লাগিব। যিবোৰ অভাৱ হৈ আছে আমাৰ ইয়াত চম্ভালিবৰ কাৰণে, কাৰোবাৰ অধিকাৰৰ কাৰণে, কাৰোবাৰ নিৰাপত্তাৰ কাৰণে, সেই আইনবিলাকৰ 40টা দিয়া বিভাগত BTCৰ বিধানসভাই কৰিব লাগিব। গতিকে এইবিলাক পূৰ্ণাংগভাৱে স্থাপন কৰিব লাগিব। বাকী চেণ্ট্ৰেলত BJP, ষ্টেটত BJP, যদি BTCত BJP চৰকাৰ হয় তেতিয়াহ'লে BTCত চেণ্ট্ৰেল আৰু ৰাজ্য চৰকাৰৰ লগত জড়িত যিকোনো সমস্যা সমাধান কৰা আৰু যিকোনো আঁচনি ইয়াত আনি পেলাই ৰাইজক দ্ৰুত গতিত আগবঢ়াই লৈ যোৱা, সেইটোৱে আমাৰ লক্ষ্য হ'ব। ইমান পিছ পৰি থকা বুলি ভাবে আপুনি বিকাশ অঞ্চলৰ লোক? নহয় চোৱা, পিছ পৰি থকা নাই, কিছুমানৰ উন্নতি হৈছে, কিন্তু সৰ্বসাধাৰণ ৰাইজৰ উন্নতি হোৱা নাই। এই BTCতে বহুতৰে উন্নয়ন হৈছে। চবতকৈ ডাঙৰ কথাটো হ'ল কি, BTC চৰকাৰে মানে আপোনাৰ বড়ো চুক্তি ৰূপায়ণতে ব্যস্ততা থাকে, আৰু তাৰ কাৰণে BTCত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যাবিলাক থাকি গ'ল। তাৰপিছত BTC অঞ্চলৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত য'ত বড়ো অনাবড়ো সকলোৰ কাৰণে প্ৰয়োজন আছিলে যে আমাৰ যুৱ চামক আমি কেনেকৈ শিক্ষা দীক্ষাৰ লগতে তেওঁলোকক কৰ্ম সংস্থাপন দিম, এইবিলাক কাম আমাৰ থাকি গ'ল। খেতি পথাৰত আমাৰ কৃষকসকলক কৃষি উৎপাদনৰ ক্ষেত্ৰত আমি কেনেকৈ সাহায্য দিব পাৰোঁ, সেইবিলাক কাম আমাৰ থাকি গ'ল। ভাৰত চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰৰ পৰা অভিলাষী আঁচনি যে আজি আপোনাৰ NHCMৰ পৰা স্বাস্থ্যৰ ক্ষেত্ৰত গাঁৱে গাঁৱে স্বাস্থ্য কেন্দ্ৰৰ পৰা আৰম্ভ কৰি বিভিন্ন হস্পিটেল মেডিকেলবিলাকত ডক্টৰ নাৰ্ছ নিযুক্তি কৰাৰ পৰা আৰম্ভ কৰি যিবোৰ মানে আঁচনি মানে কৰা হৈছে BTCত, সেইবোৰ আমাৰ থাকি গ'ল। বহুতো আমাৰ মানে কি কয় 30 বেডেড হস্পিটেল অকল ঘৰ হ'ল, কিন্তু তাত ডক্টৰ নাই, নাৰ্ছ মানে চাব চেণ্টাৰ কৰিছে, তাত নাৰ্ছ নাই। এনেকুৱা ধৰণৰ সমস্যা জড়িত হৈ আছে। শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো আমি পিছ পৰি আছোঁ। গতিকে সেইবোৰ কাম কৰিব লাগে, BTCত বহুত কাম কৰিব লাগে। আৰু সেইটোৰ কাৰণে মই ভাবোঁ যদি BJPৰ চৰকাৰ আহে তো আমি চবেই ইয়াৰ যিমান ভাৰতীয় জনতা পাৰ্টীৰ দলৰ কাৰ্যকৰ্তা আছে এই BTCৰ সকলো ৰাইজক লৈ পেলাই একেলগে BTCক আগুৱাই লৈ যোৱাৰ কাৰণে আমি কাম কৰিব লাগিব। তাত অকল বড়ো নহয়, বিভিন্ন জনগোষ্ঠীৰ কথাটো আমি চিন্তা কৰিব লাগিব। বিভিন্ন জনগোষ্ঠীৰ কথা চিন্তা কৰিছে বুলি বড়োৰ কথাটো বাদ দিয়া নহ'ব। বড়ো চুক্তি আমি অতি শীঘ্ৰে দ্ৰুত গতিত ৰূপায়ণ কৰিব পাৰিম, কাৰণ এয়া চব BJP চৰকাৰৰ প্ৰতিশ্ৰুতি।
নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া, আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেখেতসকলৰ প্ৰতিশ্ৰুতি। গতিকে তেখেতসকলৰ প্ৰতিশ্ৰুতিটো ধুনীয়াকৈ সহজতে ৰূপায়ণ হ'ব। তো সেইবিলাক কাম বিজেপি চৰকাৰে কৰিব লাগিব। আৰু মই ভাবোঁ বিজেপি চৰকাৰ হ'লে নিশ্চিতভাৱে কোনো জাতিয়ে বাদ পৰি নাযাব। সকলৰ সমস্যাকে সামৰি পেলাই সমাধান কৰি সকলোৱে মিলি যাতে উন্নয়নৰ কামত আমি নিজকে নিবেশ কৰিব পাৰোঁ। স্যার বিজেপি কিয় ভোট দিব লাগে? বিজেপি ভোট দিবলৈ আজি যে আমি আছো ইয়াত তাৰ কাৰণে বিজেপিক ভোট দিব লাগে। কাৰণ চা আজি যি পৰিৱৰ্তন দেশত ভাৰতৰ অৰ্থনীতি অৱস্থা আজি চতুৰ্থ স্থান পালে। বিশ্বৰ ভিতৰত আমি চতুৰ্থ অৰ্থবান আমি দেশ। ইয়াৰ বাদে যদি দেশখনৰ উন্নয়নৰ কথা কয়, আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত দেশৰ কোনো ৰাজ্যকে বাদ নিদি পেলাই সকলো দেশক সমান্তৰাল ফালে আগুৱাই লৈ যোৱাৰ কাৰণে কাম কৰিছে। অসমে সদায় ক্ষুব্ধ হৈ থাকিছিলে যে অসমক নাচাই, কেন্দ্ৰই মাহী আয়ৰ দৃষ্টিতেহে চাই। কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত পৰি থকা ব্ৰহ্মপুত্ৰৰ ধলাচদিয়া দলং, ডিব্ৰুগড়ৰ দলং এইবিলাক সম্পূৰ্ণ কৰিলে। আমাৰ আমিনগাঁৱৰ দলং এইবিলাক সম্পূৰ্ণ কৰিলে। আজি ব্ৰহ্মপুত্ৰৰ বিভিন্ন ঠাইত নতুন দলং আজি মানে কনষ্ট্ৰাকশ্যন নিৰ্মাণ হৈ আছে। আৰু উত্তৰ গুৱাহাটীত নতুন দলং অতি শীঘ্ৰে সম্পূৰ্ণ হ'ব। তাৰ বাদেও বিভিন্ন আপোনাৰ মানে জিলাবিলাকত ঠাইবিলাকত আজি মানে ৰাস্তা পদূলিৰ কাম হৈ আছে। আসাম মালা উল্লেখনীয় কাম চবতে ৰাষ্ট্ৰীয় ঘাইপথৰ নিচিনা ৰাস্তাবিলাক নিৰ্মাণ কৰি আছে। জল জীৱন মিছন প্ৰত্যেকটা পৰিয়ালৰ ঘৰত পানী গৈ পাব লাগিব। আৰু তাৰ কাৰণে টকা পইচাৰ লগত কোনো কথা নাই। যিকোনো স্বাধীন ভাৰতত স্বাধীন নাগৰিকে এটো পানীৰ কাৰণে হাহাকাৰ হ'ব নালাগিব। এইবিলাক কাম কৰিছে। বেমাৰ আজাৰৰ কাৰণে আয়ুষ্মান কাৰ্ড, ছাত্ৰ ছাত্ৰী পঢ়া শুনা কৰাৰ ক্ষেত্ৰত আপোনাৰ মানে ভৰ্তি মাচুল ৰেহাই দিয়া, তাৰপিছত কিতাপ পত্ৰ ফ্ৰী দিয়া, হোষ্টেলৰ কাৰণেও আজি ছাবচিডি দিছে। আজি নিযুত মইনা আঁচনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু কৰিছে, অৰুণোদয় দিছে, চাউল দিছে, চাউলৰ লগতে দালি চেনি এইবিলাকো ছাবচিডি ৰেটত মানে পাবগৈ। মহিলা উদ্যমিতা আঁচনি আছে, কৈ শেষ কৰিব নোৱাৰে। যে অকল ৰাস্তা পদূলি কলেজ ইউনিভাৰ্চিটি মাত্ৰ নহয়, আজি বিজেপিয়ে প্ৰত্যেকজন নাগৰিকৰ ব্যক্তিগত জীৱনলৈকে দৈনন্দিন জীৱনত সহায় হ'ব পৰাকৈ বিভিন্ন আঁচনি দিছে। গতিকে বিজেপিত বাজ বিচাৰ নাই। বিজেপিৰ লক্ষ্য এটাই, দেশ বচাব লাগিব, নাগৰিকক বচাব লাগিব আৰু দেশখন উন্নয়ন কৰিব লাগিব। ইয়াত কোনো জাত পাতৰ কোনো কথা নাই আৰু সেইটোৰ কাৰণে ভোট দিব লাগে। মইতো নহয়, এতিয়া আপোনালোকে কৈ আছে যোনেই নহওক, কিন্তু মই কৈছো BTCত পাৱাৰ হোৱা নোহোৱাটো BTCৰ নিজৰ মানে কামৰ প্ৰতি আগ্ৰহৰ ক্ষেত্ৰত নিৰ্ভৰ কৰিব। যদি একো নকৰাকৈ BTC থাকে তেতিয়া অসম চৰকাৰ ভাৰত চৰকাৰে কৰিবলৈ বাধ্য ইয়াত। কিন্তু BTC যদি এক্টিভলি কাম কৰে, 40টা বিভাগৰ যিটো কৰ্তৃত্ব প্ৰদান কৰিছে, তেতিয়া BTC ৰাইজে মই ভাবোঁ দিছপুৰ যোৱাৰ দৰকাৰ নাই, দিল্লী যোৱাৰ দৰকাৰ নাই। তেওঁলোকে সদায় BTCৰ চিফ EMৰ ওচৰত যাব, BTCৰ আমাৰ বিভাগীয় বিষয়াসকলৰ ওচৰত যাব। গতিকে সেইকাৰণে মই ভাবোঁ যে আমাৰ মানে যদি চৰকাৰ হয়, যাক আমি পৰামৰ্শ দিব পাৰোঁ, মই নহ'লেও যে তেওঁলোকৰ অন্তত এইখিনি কাম কৰাৰ ক্ষেত্ৰত আমি সিদ্ধান্ত লোৱাব পাৰিম। আৰু সেইবোৰ কাম কৰি থাকিলে ইয়াক কাৰো ব্যক্তিগত ইচ্ছামতে নহয়। সংবিধানে 6ষ্ঠ অনুসূচিত ভাৰত সংবিধানৰ দ্বাৰা মানে 7 যেটো শেডিউল কি কয়, 7ম কি কয় অনুসূচী, 7টো কি কয় অসমীয়া, 7ম অনুসূচীত এই ক্ষমতাটো প্ৰদান কৰিছে ৰাজ্যৰ লেখীয়াকৈ। এতিয়া অসম বিধানসভাৰ নিচিনা বড়োলেণ্ডৰ বিধানসভাই 40টা বিভাগৰ মানে ক্ষেত্ৰত বিভিন্ন মানে তাত আইন কানুন তাত বনাব লাগে আৰু সেইমতে তেওঁলোকে কাম চলাব লাগে। গতিকে সেইবোৰ সব যদি কাম হৈ যায় তেতিয়া কাৰো ওচৰত যাবলগীয়া হোৱা নাই। গতিকে আজি আমাৰ BTCৰে কৰিবলগীয়া বহুত কাম আছে। বিধানসভাৰ ক্ষমতা আছে, বিধানসভাত ফুল প্ৰেজেন্ট কৰি লোৱা নাই, বিধানসভাত আমাৰ বিষয়া নাই, বিধানসভা কমিটি নথকাৰ কাৰণে চৰকাৰে কি কি কৰিছে সেইবিলাক মানে ভালদৰে মনিটৰ কৰিব পৰা নাই। আৰু যিটো BTCৰ ৰাইজক মানে প্ৰয়োজন নহয় এইবিলাক কাম কৰা হৈছে, যিটো প্ৰয়োজন সেই কামবিলাক মানে আজি গুৰুত্ব দিব পৰা নাই। গতিকে সেইটোৰ কাৰণে
চৰকাৰ এটা হ'লে যাহাতে ৰাইজৰ প্ৰথম প্ৰায়ৰিটি কি সেইটো যাতে সমাধান কৰি দিব পাৰে গতিকে সেই কামবিলাক কৰিব লাগিব